ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা ঘগ্ৰাপাৰা আৰক্ষীৰ বৃহৎ সফলতা ৰঙাফালিত চোৰাং গৰুসহ আটক কুখ্যাত গৰু চোৰ ৰাজ্যত যি সময়ত গৰু চোৰাং বেহা অব্যাহত আছে ঠিক সেই সময়তে ঘগ্ৰাপাৰা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰা পৰিলক্ষিত হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাফালিত আজি ৰাতিপুৱা ঘগ্ৰাপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা আৰু ধমধমা আৰক্ষীৰ উপপৰিদৰ্শক লাচিত লহকৰৰ যুটীয়া অভিযানত উক্ত স্থানত এখন গৰু ভৰ্তি ক'লা ৰঙৰ মেজিক ভেন জব্দ হয় ভেনখনৰ পৰা 9টাকৈ গৰু উদ্ধাৰ কৰা হৈছে ৰঙাফালিৰ পৰা নলবাৰী মুকালমুৱা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচীত জব্দ হয় চোৰাং গৰু ভৰ্তি মেজিকখন জব্দ হোৱা মেজিক ভেনখনৰ নম্বৰ হৈছে AS25DC8582 ধৃত চোৰকেইটা ক্ৰমে সপ্লাইকুছিৰ তাইজত উদ্দিন আলী আৰু চুৰাদিৰ আমছেৰ আলী বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘগ্ৰাপাৰা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 631 আৰু 21 এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট IBC নিউজ আসাম পিছলে মানে তেওঁলোকে লৈ আহিছিলে আপোনাৰ সেই ধমধমা আন্দাৰত এইটো ৰঙাপাৰা বুলি কয় তাৰ পৰা লৈ আহিছিলে তো লৈ আহোঁতে খবৰ পোৱা অনুসৰি তেওঁলোকক আটক কৰা হ'ল আৰু তেওঁলোকক এতিয়া ন্যায়িক জিম্মালৈ পঠোৱা হ'ব কেইজন ধৰা গৈছিলে দুজন আছেনে কি নাম আছিলে তাইজুদ্দিন আলী আৰু আমছেৰ আলী এতিয়া জেলত প্ৰেৰণ কৰা হৈছে প্ৰেৰণ কৰা হোৱা নাই মেডিকেল চিডিকেল হৈছে এতিয়া প্ৰচেছ হৈ আছে মানে আণ্ডাৰ প্ৰচেছত আছে